এই সিদ্ধাৰ্থ শৰ্মাৰ নিচিনা কালপিত ৰাজস্থানৰ পৰা আহি আমাৰ অসমৰ এজনকৈ সম্পদ ধ্বংস কৰি আছে। ইয়াক কি কৰিব লাগে ৰাইজ, আপোনালোকে মতামতটো জনাব। আগত মই ভিডিঅ' প্ৰমাণ সহ দেখুৱাই আছো। জুবিনদাৰ ক্ষেত্ৰতো কৈ আছে যে এইটো এটা দুৰ্ঘটনা হয়। যোৱা 4 জুন 2025 তাৰিখতো আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নম্ৰতা বৰা যেন ঢুকালে, তেতিয়াও কৈছিলে যে এইটো এটা দুৰ্ঘটনা। চাই লওক প্ৰমাণ। অধিবক্তা নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাত জড়িত সিদ্ধাৰ্থ শৰ্মা। নম্ৰতাৰ মৃত্যুক দুৰ্ঘটনাৰ ৰূপ দিয়াত অপ্ৰাণ চেষ্টা চলাইছিল সিদ্ধাৰ্থই। নম্ৰতাৰ পৰিয়ালক গোচৰ নিদিবলৈকো দিছিল প্ৰচণ্ড হেঁচা। 4 জুন 2025 পুৱা এটা খবৰ আহিছিল, মেঘালয়ৰ নংপুত হোৱা এটা ভয়াৱহ দুৰ্ঘটনাত মৃত্যু হৈছে অসমৰ এগৰাকী জীয়ৰীৰ। যুৱতীগৰাকীৰ নাম নম্ৰতা বৰা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা। ঘৰ গোলাঘাটৰ কমাৰ গাঁৱত। এটা সম্ভ্ৰান্ত পৰিয়ালৰ যুৱতীগৰাকী। দুৰ্ঘটনাৰ পিছতে পৰিয়ালৰ লোকে গোচৰ তৰিছিল নংপু থানাত যে এয়া দুৰ্ঘটনা নহয়, হত্যাকাণ্ড। জুন মাহতে সংঘটিত ঘটনাৰ অভিযোগনামা আজিও দাখিল কৰিব পৰা নাই নংপু আৰক্ষীয়ে। আমি ভাবোঁ যে এইটো এটা লেহেমীয়া গতিৰ মূল কাৰণ এই সিদ্ধাৰ্থ শৰ্মাই হ'ব পাৰে। সিদ্ধাৰ্থ শৰ্মাই এখন জাল পেলাই তেওঁলোকক নিৰ্দোষী সজাৰ পৰিকল্পনা কৰিছিলে আৰু সেই হত্যাকাণ্ডৰ চাৰ্জশ্বিট এতিয়াও দাখিল হোৱা নাই। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ঘটনাটোৱে লৈছে নতুন মূৰ। কাৰণ নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাৰে জড়িত সিদ্ধাৰ্থ শৰ্মা। কিন্তু কেনেকৈ? প্ৰথমে এখন বিশেষ ফটোগ্ৰাফ চাই লওক। এই ফটোখনত থকা এইটোৱেই সিদ্ধাৰ্থ শৰ্মা। ঘটনাৰ দিনাৰ নংপুৰ ফটো এখন। এই দগাবাজ ধুৰন্ধৰ সিদ্ধাৰ্থই নম্ৰতাৰ পৰিয়ালক থানাত গোচৰ নিদিবলৈ হেঁচা দিছিল। সিদ্ধাৰ্থই কৈছিল, আপোনাৰ ছোৱালীৰ মৃত্যুত আমিও দুখ পাইছো, এইটো এটা দুৰ্ঘটনা, ইয়াত কাৰো দুখ নাই। গোচৰ দিয়া কথাবোৰ এতিয়া চিন্তা নকৰিব। তেতিয়া তেওঁক মই সুধিছিলোঁ যে আপুনি কোন? তেওঁ প্ৰথম অৱস্থাত নামটো ক'বলৈ ইতস্তবোধ কৰাৰ পিছতো সুধিছিল। তেওঁ ক'লে যে মোৰ নাম সিদ্ধাৰ্থ শৰ্মা। যে আপুনি এওঁলোকৰ কি হয়? তেওঁলোকে ক'লে যে মই এওঁলোকৰ বন্ধু। আপোনালোকে এইটো অকণো চিন্তা নকৰিব, এওঁলোক অকণো দোষী নহয়। আপোনালোকৰ ছোৱালী হেৰুৱা মানে আমাৰো দুখ লাগিছে। গতিকে আপোনালোকে আইনী প্ৰক্ৰিয়ালৈ যাব নালাগে, এওঁলোকক ক্ষমা কৰি দিয়ক। উপায় নাই, এক্সিডেণ্টততো আৰু কোনেও কৰোঁ বুলি নকৰে। গতিকে গোটেই কথাখিনি তেওঁ আমাক এনেধৰণে সজাবলৈ বা এনেধৰণে আমাক বুজাবলৈ চেষ্টা কৰিলে যে এইটো যেন এটা দুৰ্ঘটনা। সিদ্ধাৰ্থ শৰ্মাৰ দৰে কুচিত মনৰ অধিকাৰী হলেহে এই কথাবোৰ চিন্তা কৰিব পাৰে। শীতল মস্তিষ্কৰে কৰা কোনো কামকে অনায়াসে দুৰ্ঘটনাৰ ৰূপ দিব পৰা অসাধাৰণ গুণ থকা সিদ্ধাৰ্থই জুবিন গাৰ্গৰ মৃত্যুক দুৰ্ঘটনা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি থকাৰ দৰে নম্ৰতাৰ মৃত্যুকো দুৰ্ঘটনাই বুলি প্ৰতিষ্ঠা কৰিছিল। নম্ৰতা বৰাৰ মৃত্যুৰ সময়ত গাড়ীত আছিল বিধায়ক হাফিজ বছিৰৰ পুত্ৰ আনায়তুল্লাহ, মৃগাংক, গায়ত্ৰী আৰু প্ৰজ্ঞা। এই সকলৰ বন্ধু আছিল সিদ্ধাৰ্থ শৰ্মা। বিধায়ক হাফিজ বছিৰৰ পুত্ৰ আনায়তুল্লাহ আৰু মৃগাংক নামৰ এজনক ৰক্ষা কৰিবলৈ সিদ্ধাৰ্থ শৰ্মাই এটা হত্যাকাণ্ডক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা চলাইছিল। এই ধুৰন্ধৰ সিদ্ধাৰ্থৰ হাততে শেষ হ'ল অসমীয়াৰ স্পন্দন।